বিল্ডিংটো বেছ বেয়া লাগছিল ঘৰৰ মানুহকেইটাও বোলে গাঁৱত নাখায় চহৰত যাব এই কোনোবা মানুহ পালে বিক্ৰী কৰি দিম ক'ত যা কি ক'ত যা যাওঁ ৰ আগে মাটি লাগিছিল অলপমান মাটি আমাৰ বিল্ডিংটো বেচিম কিনবি নেকি এইটো বিল্ডিং কিয় বেচা আমাৰ গাঁৱৰ ঘৰৰ মানুহকেইটা বোলে এটা নাখায় চহৰত যাব চহৰত যায় এই ভাল এনাম ভাল বিল্ডিংটো কি থৈ পেলাই চহৰত যায় কি বা কৰে মোক কিন্তু লাগিছিল এনেকুৱা মাটি আৰু বিল্ডিং এটা চাবি এই বিল্ডিংটো হৈছে এটা গাঁৱৰ মাটি বিল্ডিঙৰ নামত এইটো বিল্ডিং কামত হেৰি নাই তোক মই 30 লাখ দিব পাৰিম 30 লাখ কম কি কম হবে 30 লাখ বহুতেই গাঁৱৰ মাটি হিচাপত ভাব ভাব 30 লাখ কিন্তু ঠিকেই আছে বঢ়িয়া কি আলোচনা মানে এই বিল্ডিংটো মই কিনিব আছে বোলে এই বিল্ডিং বেচবি নেকি মোক এনেকুৱা বিল্ডিং এটা লাগিছিল কিমান দিম 40 লাখ দিয়ক মই কিন্তু 30 লাখত কৈছোঁ এতকে 10 লাখ বেছি মই দিছোঁ 10 লাখৰ কথা নহয় ৰ মানুহৰ মুখুৰি কথাগিলা কথা বকিলে আপোনাৰ 10 লাখ গিলা পইচা দিয়া একো নহয় এতিয়া কওঁ তই কাটাত বেচবি 30 লাখ বোলে 40 লাখ আৰু 5 লাখ টকা যায় মই বিক্ৰী কৰি দিম হ'ব তোমাক 5 লাখ টকা দিম এই ৰ তোৰ নৈগিলাখান বাদ দি তই যদি মোৰ লগত ফাৰ্ষ্ট এইগিলাখান কথাটো ক'লি তই মোৰ কথা কিবা ভেলিউ আছে না তোৰ বহুত কি তই তোক মই ফাৰ্ষ্ট ক'লো 30 লাখত দিম ই গোটা আহিলে 40 লাখ দিলে কথা হ'লে তোক 10 লাখৰ কাৰণে তই মানুহ এটা কথা হেৰি কৰিবি আজিকালি ভাই পইচাই মেইন কি পইচা মেনে তোক 10 লাখৰ কাৰণে তই এটা মানুহৰ কথা ৰাখা নি কেঞ্চেল হৈছে এই 45 লাখ দিব বোলে এটাতে বিক্ৰী কৰিম তোৰ কথাৰ মূল্য নাই মই চালো চাবি তোৰ অৱস্থা কি ভাই কালি পইচাটো দিবি কালি দিম মই কালি আহি যাম এতিয়া মই যাওঁ কিবাকে বিক্ৰী হ'লে মাত্ৰ আছে হচোন কি মই কৈছিলো এটা বিল্ডিং কিনা কথা পালি নেকি পালো বিল্ডিংটো ক'তে এটা আমাৰ বাগে নেকি কিমান পইচা উঠছে 45 লাখ 45 লাখ এই বহুত হ'ল নেকি বিল্ডিংটো ভাল তাৰমানে বিল্ডিঙত মানে হেৰি মাটি শুনি দিব সেইকাৰণে অলপ দাম লৈছে আৰু কালি হেৰি পইচাটো দিবৰ কাৰণে মাতিছি তোমাৰ বাৰু কালি পইচাটো লৈ যাবি তই নাজানি কি মোৰ বেংকৰ পৰা মই হেৰি 20 লাখ টকা উলিয়াই লৈ যাবি আৰু তোৰ হানি সেনেকৈ লৈ যাবি হা দে হ'ব দে যাম দে যা পাছত খালি নেকি খালো দে তাৰ কাৰণে আজি মই সেই মাটি কিনিব নোৱাৰিলোঁ নে তাক মই শিক্ষাটো দিমেই বিল্ডিঙৰ মালিকৰ লগত আলোচনা কৰি সি 45 দিছে নে মই 50 দিম তাক শিক্ষাটো দিব লাগিব বিল্ডিঙৰ মালিকক মই এতিয়া ফোন মাৰোঁ তাক মাৰাত ঠাণ্ডা ল'ব লাগিব সি যদি 45 লাখ দিবলৈ পইচাৰ টকাৰ গৰমটো হৈছে নে টকা আমাৰো নাই নেকি তাক আজি শিক্ষা দিম মই কি কৰিছা জানো মানটি বিল্ডিংটো কিনিব আছিল সি পইচা দিলে নে নাই পইচাটো দিয়া নাই পইচা দিয়া নাই নেকি তোক মই এটা লাভৰ কথা কওঁ হা তোৰ লাভ হ'ব মোৰো ঠিকেই আছে তোৰ লাভটো আমি বিচাৰোঁ হা মানুহ যেন 45 লাখ দিব তাক আমি শেষ কৰি দিওঁ বুজিছে না তাক আমি শেষ কৰি পেলাই তোক মই তাক কথা কওঁ তাক তই পইচাটো লৈ পেলাই কালি কুমৰ কাৰণে দি এনেকৈ মাৰ কুমৰ কাৰণে দি মাতি পেলাই তাক তাতে ধৰোঁ ধৰিলে কেইজন মানুহ লৈ তাক মাৰো তাতে মানে তাক তাতে শেষ কৰি থৈ যাওঁ যিটো 45 লাখ লৈ আহিব সেই 45 লাখটোতো তোৰ হ'ল মই বাগে দিম 30 লাখ হ'ল নে তোৰ কেনাম হ'ল 25 ভাগি ল'ম তোৰ 55 লাখ হ'ল এই ভাবটা বিল্ডিঙত চাগে 5 গুণ বেছি পালি চাবি তই যদি তাক নাম্বাৰ নহয় তোৰ লক্ষণ কিন্তু গৈ আছে মোৰ হাত বহুত ওপৰত লাগি আছে অৱস্থা কি কৰিম তই গম নাপাই সেইকাৰণে তোৰ লাভ তই চল আমাৰ মোৰ লগত নচলো বিল্ডিংটো মোক লাগে এতিয়া মই তাৰমানে এখন ক্লাব খুলিম ক্লাব চিন্তা নহয় সেইলে পইচাৰ খেলা হ'ব তাৰমানে তই বেছি টেনশ্যন কৰিব নালাগে তই ঠিকে থাকিবি তোৰ পইচা তই 55 লাখ পাবি ভাব তই 50 দিবা দিলে তই 5 লাখ বেছি পাবি মানুহ টেনশ্যন কৰি লাভ নাই আজি পইচাই মেইন আজিকালি তই এতিয়া যা মই যাই থাকোঁ মোক কবি হেল্ল' মই কোনে কৈছো গম পাইছে নে পোৱা নাই কোনে কৈছে মইতো গম পোৱা নাই বিল্ডিং কিনিব আহিছিলি বিল্ডিং মই পইচা কেনে দিবি পইচা তোক লাগে নেকি আজি আজি লাগে কিন্তু মোৰ তাত আজি নাই
কালি পইচা লৈ আহ কালি কালি এই কোমল কাণৰ কাৰণে লৈ আহ কুমাৰ পাৰ্টি নাযাওঁ নেকি কিয় ৰাস্তাটো আউটচাইডে হেৰি হাৱাই ৰাস্তাদি মই কোমল কাণত ৰখি কোমল কাণে দি আনবি কুমাৰ পাৰ্টি নাযাওঁ দে হাৱাই ৰাস্তাদি যাওঁ কোমল কাণত মই ৰখি থাকিম আনবি কালি মই লৈ যাম দে কুমাৰ পাৰ্টি দে ৰবি দে চাবি এতিয়া তো আটাই কাৰণ সীমাতাৰ তুমি দেখি এতিয়া ডাকুৱান মানুহ তোক আমি ৰঙিয়া পাৰ লৈ খাই আৰু এটা মানুহ বেলেগ কৈ দি ডাকুৱান মানুহ তোক আমি 10,000 খাই দিম আটাই মানুহ বেলেগ 10,000 খাই দিম 3,000 টকা থাকিলে আটাই ৰাখি বা উতলা থাকবি আটাই ৰাখি হাঁটি আৰু এটা ৰাখি হাঁটি হ'ব তাক কোনো চান্স দিয়া নাই তই গ্ৰুপৰ মেইন মানুহ তই জানো তোৰ খেলা কেনেকুৱা মই আগৰ পৰা চিনি পাই আছোঁ দাদাও কৈছে তোৰ কথা যাতে তাক চান্স দিয়া আৰু আমি তাক পিন্ধিব পৰা মাৰিম আৰু তই কৈছোঁ তই ই ফোন মাৰিব তোক মাৰিলি তই এই কালি আহি পাৰিবি তাক যাতে আমাৰ এই মাৰিতে মাৰিম তাক পইচা লৈ আমি গুচি যাম এহেঁতক পইচা দিছোঁ তোৰ কাকো যাতে নকা আৰু মোক কাৰ আগত নুখুলিবি তই মাছে মনামান থাক তই নকবি হয় না এতিয়া তুমি দে যাচোন চাইড চেপাৰেটকে যা জাগা মিলি হেল্ল' ক'ত দিয়ে আহি পাইছে নেকি মই বেছো জাগা এই গাছ দিকে লগা জেগাচোন তাতে মই আছো হয় চাগা আছো ওলা বাগা বেটা আজি পালক পইচাৰ গৰম দহিছিল মোৰ তই আহি নেকি কি তই এটা মালিক ক'ত গেল এই মালিক ছাৰ বেটা 45 লাখ দি বিল্ডিং কিনে মাছুন তাক মাছুন মাৰ ব্যক্তিটান পইচার বেগ দি হাত সাইড করা কাম আছে এতে থৈ যা হাতখন ধুয়ে যাওঁ ৰ টোকুনিয়ে মানুহ নেকি পৰি আছে দেখোন মচি নেকি সেই কাটিব পাৰে দে পুলিচকে ফোন মাৰো ৰ কোনে মোক ফোন মাৰছিল ছাৰ মই মাৰছিলো কিয় ছাৰ ইয়াতে মই হাত ধুবা গৈছিলো হাত ধুবা যাওঁতে নদীত দেখা পালো যে এই মানুহটো কাটি থৈ দিছে কোনোবাই তুমি দেখিছালা নেকি হয় ইয়াৰ আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ড নাই পাই সৰু মানুহক জনাই দিব লাগিছিল কথাটো ইয়াক থানাক লাগি নিব লাগিছিল নহয় আমার দাদা কোথায় বিস্ত্রি পা নাই নাই দো ও স্যার কোনি ন itu ba ঘৰৰ মানুহ লগত কন্টেক্ট কৰিব পাৰে না কোনিবা ক'ত পৰিছে স্যার হিয়া দেখিছে মই কি চিনি পাওঁ আন গামছামান দাঙি দিবা নেকি ও দাদা দাদা ও দাদা দাদা ও মাতনে দেখে ও দাদা তোর কি হইলে মই আশিক ও দাদা মোক একবার মাতনে দেখে ও দাদা তোকে কোনি করলা কোনি মারলা ও দাদা
দাদা ও দাদা ও দাদা দাদা জিয়েছে মরা নাই ও দাদা দাদা যো হরত যো ও স্যার যা ও দাদা হরত যো মোর লগত হরত যো দাদা ও দাদা মোক মাতে একবার ও দাদা মোক কে মাতা নাই তই মোক কিবা বয়া পালি নেকি ও দাদা ও স্যার দাদা মরা নাই ও স্যার ও দাদা মোর লগত যো তোক মই নিবে আছো দাদা ও দাদা যো মোর লগত ও দাদা কি হলে দাদা কি হল তোর ও দাদা ও স্যার দাদা উঠো নাই কি হল দাদার তো ক'ত পৰিছিল ছাৰ ক'ত পৰিছিল ইয়াতে না বিল্ডিং কিনবে এটা মানুহ দাদাক ফোন কৰি মাতি আপোনাক নম্বৰটো দিয়া মোক কোন